আমি অর্ডার দিছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু আমি এই ডিসি অফিস কোকৰাঝাৰ ডিসি অফিসত আমি ধৰ্ণা দি মানে আমি এটা মেমোৰেণ্ডাম ডিসিক আমি দিলোঁ বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা আমি মেইন মেমোৰেণ্ডাম দিয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল যে ৰিচেণ্টলি 16 মে 2025 এটা লিগেল নোটিছ মিডিয়াত ভাইৰেল হৈছে এই লিগেল নোটিছটো হ'ল লাল এছ'চিয়েটছৰ পৰা দিয়া তাত এটা বুক স্কেম ডাঙৰ বিগেষ্ট BTCৰ ফাৰ্ষ্ট বিগেষ্ট স্কেম 4 crore স্কেম বুকছৰ স্কেম এইটো তাত টন্ন আকৃতি লিখা আছে আৰু ইয়াত কোনে কোনে জড়িত ইভেন BTC গভৰ্ণমেণ্টৰ যোনটো এডমিনিষ্ট্ৰেটৰ্ছ যেনিবা প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCৰ ছেক্ৰেটাৰী প্লাছ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান নট অনলি BTC এডমিনিষ্ট্ৰেটৰ ইভেন বিভিন্ন পলিটিচিয়ানবিলাক ইয়াতে ইনভলভ আছে আমি আজি ইয়াৰ কাৰণে আমাৰ ডিচিক আমি এটা মেমোৰেণ্ডাম দিছোঁ থ্ৰু ডিচি আমি আমাৰ CM ছাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ গভৰ্ণৰ অনাৰেবল গভৰ্ণৰ অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম আমি গোটেই যোনটো আমাৰ পইণ্টছ আছে আমাৰ কনচাৰ্ণ পইণ্টছ এইটো আমি লিখিছোঁ আৰু আমাৰ ডিমাণ্ডটো হ'ল যে ইমিডিয়েট জুডিচিয়েল ইণ্ডিপেণ্ডেণ্ট জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে কাৰণ ইয়াত গোটেই ডিপাৰ্টমেণ্টে ইনভলভ আছে ডিপাৰ্টমেণ্টেল ইনকুৱাৰী কৰিলে নহ'ব এইটো ইণ্ডিপেণ্ডেণ্ট জুডিচিয়েল ইনকুৱাৰী কৰিব লাগিব আৰু ছেকেণ্ড কথাটো হ'ল ইমিডিয়েট এৰেষ্ট কালপ্ৰিটছবিলাকক এনেকুৱা এৰেষ্ট কৰিব লাগিব আৰু আমি থাৰ্ডত আমি এইটোৱে বিচাৰোঁ যে এডুকেশ্যন এটা পবিত্ৰ মানে এটা ডিপাৰ্টমেণ্ট হয় তাত এনেকুৱা স্কেম কৰা কৰাপশ্যন কৰা ব্ৰাইবেৰী কৰা আমি শুনিছোঁ ইভেন দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী ইজ ইনভলভ প্ৰিন্সিপাল ছেক্ৰেটাৰীটো ইনভলভ আছে ইয়াতে 5 lakhs ব্ৰাইবেৰী লৈছে এজন অমৰজ্যোতি বৰ্মন বুলি অন বিহাফ অফ প্ৰিন্সিপাল ছেক্ৰেটাৰী 5 lakhs ব্ৰাইবেৰীটো লৈছে এইটো পইণ্টটো লিখা আছে এই লিগেল নোটিছত এই লিগেল নোটিছত বিহাফত আমি এই মেমোৰেণ্ডামটো আমি দিছোঁ আৰু আমি ষ্টুডেণ্ট হৈ পেলাই কেতিয়াও নিবিচাৰোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টত এনেকুৱা ঘোটালা এইটো আমি স্কেম BTCৰ বিগেষ্ট স্কেম চিন্স 2003 আজি 2025 হ'ল BTCৰ বিগেষ্ট স্কেম এইটো আমি ৰেকৰ্ড কৰিব লাগিব এইটো বিগেষ্ট স্কেম 4 crore স্কেমটো বহুত ডাঙৰ স্কেম হয় আৰু এটা আমি সেনজিটিভ হ'ব লাগিব গোটেই ষ্টুডেণ্টছবিলাক সেনজিটিভ হ'ব লাগিব গোটেই পেৰেণ্টছবিলাক এইটো সেনজিটিভ হ'ব লাগিব গাৰ্জেন্সবিলাক এইটো সেনজিটিভ হ'ব লাগিব যে এনেকুৱা স্কেম নহয় আৰু আমি আমাৰ BTCৰ CM আমি তেখেতক এটা মানে ৱাৰ্ণিং দিব বিচাৰিছোঁ যে আপুনি এজন ষ্টুডেণ্ট লিডাৰ আছিলে 10 বছৰ আপুনি ষ্টুডেণ্ট ইউনিয়নৰ এজন প্ৰেছিডেণ্ট আছিলে আপোনাৰ ডিপাৰ্টমেণ্টত যদি এনেকুৱা এডুকেশ্যন ডিপাৰ্টমেণ্টত এনেকুৱা যদি স্কেম হয় কৰাপশ্যন হয় তেনেহ'লে এইটো মানে একদম নিম্ন লেভেলৰ একশ্যন হ'ব এইটো আমি মানে আজি আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এটা মেছেজ দিছোঁ যে যদি আমাৰ ডিমাণ্ডটো নামানে সোনকালে এৰেষ্ট নকৰে তেনেহ'লে আমি নেশ্যন ৱাইড এটা আন্দোলন কৰিম আৰু অল অভাৰ অসমত আমি এইটো বিষয়টো আমি লৈ যাম।